नमस्कार प्रिय बंधु बान्धवीসকল আপোনালোকক আমাৰ চেনেল দ্য হেপী মামালৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম টুকমাৰ বিষয়ে। টুকমা যাক আমি হিন্দীত সবজা বুলি জানো আৰু ইংলিছত বেজিল সিডস বুলি জানো। টুকমা হ'ল তুলসীৰ গুটি। আপোনালোকে ভুল নকৰিব, এয়া পূজাত ব্যৱহাৰ কৰা তুলসীবিধ নহয়, এবিধ মিঠা তুলসীৰ গুটি। এই গুটিবিধ আপোনালোকে যিকোনো খাদ্যতে মিহলাই খাব পাৰে। যিকোনো মিঠা খাদ্যৰ ওপৰত ছটিয়াই খাব পাৰে, চৰবতৰ লগত মিহলাই খাব পাৰে, সালাডত দি খাব পাৰে, চুপত ব্যৱহাৰ কৰিব পাৰে, আনকি সন্ধিয়া আমি চাহৰ লগত যিবিলাক স্নেক্স সেৱন কৰোঁ তাতেও আপুনি এই গুটিবিধ মিহলাই সেৱন কৰিব পাৰে। এই গুটিবিধত ঢেৰ পৰিমাণৰ ফাইবাৰ পোৱা যায়, যাৰ বিনিময়ত আমাৰ পেটটো বহু সময়লৈকে ভৰি থাকে। টুকমা গুটিত ভিটামিন কে পোৱা যায়, লগতে পায় আইৰণ, প্ৰটিন আৰু ভৰপূৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট। টুকমাৰ ব্যৱহাৰে ওজন কমাই দেই বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া কথা। আৰু লগতে ডায়েবেটিছো কণ্ট্ৰলত ৰাখে। চুলি আৰু ছালৰ বাবেও ই বহু উপকাৰী। সকলোতকৈ বেছি উপকাৰী হ'ল ওজন কমোৱাৰ বাবে। পিছে কেনেকৈ সেৱন কৰিলে ওজন কমিব তাৰো কিছু পদ্ধতি আছে। তাৰে এটা পদ্ধতি হ'ল এগিলাচ পানীত ৰাতি শোৱাৰ সময়তে টুকমা গুটি তিয়াই ৰাখি পিছদিনা পুৱা উঠি সেই পানী আৰু গুটিসমূহ সেৱন কৰিব লাগে। নিয়মিতভাৱে সেৱন কৰিলে ওজন হ্ৰাস পায়। টুকমা গুটিৰ যথেষ্ট পৰিমাণৰ লাভালাভ আমি ইয়াতে দেখিবলৈ পাওঁ। টুকমা গুটিৰ সেৱনে আমাৰ শৰীৰৰ তাপমানটো কমাই ৰখাত সহায় কৰে, মানে আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে, কলেষ্ট্ৰল হ্ৰাস পায়, ষ্ট্ৰেছ কমায়, চৰ্দি কফৰ পৰাও আৰাম দিয়াই আমাক টুকমা গুটিয়ে। আৰু লগতে শৰীৰৰ কিছুমান বিষ হ্ৰাস কৰাতো সহায় কৰে আৰু হাড়দি মজবুত কৰি ৰাখে। পিছে বন্ধু বান্ধৱীসকল, টুকমা গুটিৰ যেনেকৈ গুণ আমি দেখিবলৈ পাইছোঁ, ঠিক তেনেকৈ ছাইড ইফেক্টটো নথকা নহয়। সৰু ল'ৰা ছোৱালী আৰু গৰ্ভৱতী মহিলাই এই গুটি সেৱন কৰিব নালাগে। থাইৰয়ড বা অন্য হৰমনেল ইছ্যু থকাসকলেও এই গুটি সেৱন কৰিব নালাগে। পানী আৰু টুকমা গুটিৰ মাত্ৰা সঠিক নহ'লে মিশ্ৰণটো খুব গোটা হয়, যাৰ ফলত সৰু ল'ৰা ছোৱালী বা বয়সীয়াল ব্যক্তিৰ ক্ষেত্ৰত খোৱাটো কঠিন হৈ পৰে। সেইবাবে এই গুটি তেওঁলোকে খোৱাটো অনুচিত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া টুকমাৰ গুটিৰ বিষয়ে আপোনালোকে যথেষ্টখিনি কথা গম পালে। এতিয়া যদি আপোনালোকে টুকমা গুটি ব্যৱহাৰ কৰিব বিচাৰে, নিজৰ ডক্টৰৰ লগত এবাৰ কনচাল্ট কৰি আপোনালোকে ডেইলি এই গুটিটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু ডক্টৰৰ লগত কনচাল্ট কৰি লোৱাটো খুবেই জৰুৰী, কাৰণ আমাৰ শৰীৰত ভিতৰত কি প্ৰক্ৰিয়া চলি থাকে আমি হয়তো নাজানিবও পাৰোঁ। সেইকাৰণে আপোনালোকে এবাৰ কনচাল্ট কৰি ল'ব, তাৰেপিছত এই গুটি সেৱন কৰিব পাৰে। আমাৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰ আপোনালোক আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু জনাব আপোনালোকে কি ভাল পালে, কি বেয়া পালে। আকৌ নতুন ভিডিঅ'লৈ মই হাজিৰ হ'ম, তেতিয়ালৈকে নমস্কাৰ।